নমস্কাৰ বন্ধু বান্ধৱী তথা আত্মীয় স্বজন মই মোৰ চেনেল ডি হোম বনানিজ ফেমিলিলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় কুশলে আছে। আজি মই আপোনালোকৰ ওচৰত ঔটেঙাৰ টেঙা মিঠা চাটনি এটা বনাই দেখাবলৈ লৈছোঁ। তাৰ বাবে মই ঔটেঙাখিনি এনেদৰে টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ আৰু লগতে খুন্দনাটোত এনেদৰে মই অকণমান থেতেলিয়াই লৈছোঁ। আপোনালোকে পটাটো থেতেলিয়াই ল'ব পাৰে আৰু যদি সেইখিনি সুবিধা নাই তেনেহ'লে অকণমান বইল কৰিও ল'ব পাৰে, তেতিয়া হাতেৰে পিটিকিলেও পিটিকা যাব। ঔখিনি থেতেলিয়াই উঠি মই কেৰাহী গৰম হ'বলৈ দিছোঁ। ইয়াতে দিছোঁ অকণমান সৰিয়হৰ তেল। তাতে যিহেতু টেঙা চাটনি বনাইছোঁ, টেঙা চাটনিত জলকীয়া অকণমান সৰহ হ'লে ভাল হয়, সেয়ে মই 4-5টা শুকান জলকীয়া এনেদৰে টুকুৰাকৈ কাটি দি দিছোঁ। লগতে দিছোঁ সৰিয়হ অকণমান, সৰিয়হখিনি ফুটিবলৈ দিছোঁ আৰু আপোনালোকেও এনেদৰে কৰিব পাৰে। সৰিয়হ ফুটিবলৈ দিলে এখন ঢাকোন মাৰি লগে লগে দি দিব লাগে, তেতিয়া সৰিয়হখিনি চিটিকি ঠাইখিনি লেতেৰা নহয়। মই সাধাৰণতে এনেকৈয়ে দিওঁ। সৰিয়হখিনি ফুটি উঠাৰ পাছত ঔটেঙাখিনি দি দিছোঁ, দি তাত নিমখ আৰু হালধি সোৱাদ অনুসাৰে দি অকণমান সময় ভাজি লৈছোঁ। নিমখ হালধি দি ঔটেঙাখিনি অকণমান সময় মধ্যমীয়া জুইত মাজে মাজে লৰাই ভাজি ল'ম। প্ৰায় আধা ভজা হ'লে ইয়াতে মই অকণমান পানী দিম, পানী দি ঢাকোন মাৰি সিজিবলৈ দিম। প্ৰায় আধা সিজা হওঁতে 2টা কেঁচা জলকীয়া আকৌ দি দিছোঁ। লগতে দিছোঁ এয়া গুড় অকণমান কাটি দিছোঁ, অলপ সৰহকৈ দিছোঁ যিহেতু ঔটেঙাটো পুৰঠ আৰু টেঙা বেছি আছে। আপোনালোকে নিজৰ জুতি অনুসৰি দিব পাৰে। গুড় নাথাকিলে তাৰ সলনি চেনিও দিব পাৰে, যেনেকৈ ভাবে তেনেকৈ দিব পাৰে। এতিয়া গুড় দিয়াৰ পাছতো মই ঢাকোন মাৰি অকণমান সময় সিজিবলৈ দিছোঁ। এয়া দেখিছে গুড়েৰে ঔটেঙাখিনিৰ ৰংটো অকণমান ৰঙচুৱা কৰি তুলিছে, প্ৰায় হৈ উঠিছে। এতিয়া শেষত দিছোঁ অকণমান জলকীয়াৰ গুড়িয়ে জ্বলাও কৰিব, আকৌ ৰংটো সুন্দৰ ৰঙচুৱা ৰং এটা কৰি তুলিব। এয়া মোৰ ঔটেঙাৰ টেঙা জ্বলা মিঠা চাটনি হৈ গ'ল। এইখিনি সাধাৰণতে মই আজি খিচিৰিৰ লগত খাবলৈ বনাইছিলোঁ। খিচিৰি বুলিয়ে নহয়, দাইল ভাতৰ লগতো খাব পাৰি। এনেদৰে ঔটেঙাৰ টেঙা মিঠা আচাৰ বা চাটনি যিয়ে কওক বনাই আপোনালোকে কাঁচৰ বটলত ভৰাই এসপ্তাহমান খাব পাৰে। ফ্ৰিজত থ'লে আৰু বেছি দিন যাব। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। যদি ভাল পাইছে আপোনালোকৰ প্ৰিয়জনৰ লগত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। লগতে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব বুলিও আশা কৰিলোঁ। আজিলৈ ইমানেই, ধন্যবাদ।